হ্যালো গাইস, ফাইনালি আমি এতিয়া পাই গৈছো ব্ৰহ্মপুত্ৰ নদীৰ ব্ৰিজ। গাইস এইখানে হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ব্ৰিজ। এইখানে আপোনালোকে দেখা পাইছে, এইখন হৈছে শৰাইঘাটৰ ব্ৰিজ। হেল্লো গাইস, ফাইনালি আমি এতিয়া জালুকবাৰী পাই গৈছো। এইখন দেখা পাইছে আপোনালোকে জালুকবাৰী। এই আমাৰ জেৰুল দা দেখা পাইছে, আমাৰ জেৰুল দা বহি আছে, গাড়ীৰ ওপৰত বহি আছে, পুৰা বম। হেল্লো গাইজ, ফাইনেলি আমি পিকনিক প্লেচটো পাইমেই আৰু অলপখিনি জেগা আছে। আপোনালোকে আহি থাকক, আহি থাকক, আহি থাকক। হেল্লো গাইজ, ফাইনালি আমি এতিয়া আপোনালোকে দেখা পাই আছে, ফাইনালি আমি এতিয়া আৰাডাংগা পিকনিক প্লেচ স্পটখন আমি এতিয়া ফাইনালি পাই গৈছোঁ। এইখন দেখা পাইছে গাড়ী পাৰ্কিঙৰ জেগা, আৰু তলত হৈছে পিকনিকৰ খানা খোৱাৰ জেগা, আৰু এই ওপৰত আৰু এখন ঠাই আছে, মেঘালয় ছাইড আছে, আৰু মেঘালয়তো আমি যাম। চাই থাকক ভিডিঅ'টো গাইজ। ফাইনালি আমি বনভোজ খাবলৈ আৰাডাংগা আহি উপস্থিত হৈছোহি। মজা একদম একদম চাব লগা হয়, আহিব পাৰে যে একদম পুৰা মজা। আমি খানা চানা গাইজ আপোনালোকে চাই থাকক, আমি এতিয়া গা ধুম পুৰা ঠাণ্ডা পানী, বম ঠাণ্ডা পানী। দাদা কিছু পিছত চাইছে, চাওক এতিয়া আমাৰ কাছে পুৰা বহুত দুখ হৈছে। চাওক পুৰা পানীৰ মাজত পুৰা পিছল গৈছে, পুৰা ধাৰত পানী লৈ গৈছে। আৰু এতিয়া আমাৰ কুতুবুদ্দিন আছে, চাব কেনেকৈ পুৰা বম এখন ডেন্স কৰি আছে। ডেন্সটো ভাল লাগিছে দিয়ক, কুতুবুদ্দিন বহুত ভাল লাগিছে। পুরা একদম ফাঁসিটা লাস্ট একদম পুরো বর্ষাটা হয়েছে একদম, আর ফাইনালি দেখা হয়েছে একদম ফাইনালি একদম।
ফাইনেলি আমাৰ এতিয়া খানা খোৱা আৰম্ভ হ'ব আৰু খানা দি আছে ভাত দি আছে চব যিহেতু তাই ভাত দি আছে গাইছ মাংস চাওক পুৰা পুৰা মাংস খাহীৰ মাংস গাইছ চাওক খানা কেনেকুৱা লাগিছে খানাটো আজি অলপ কৈ দিয়ক না নকয় নেকি বিয়াই কেনেকুৱা হৈছে খানাটো হৈছে নাই কম খানা ন আপোনাক এতিয়ালৈকে চব্জি দিয়া না আপুনি কৈছে হালিছি কেনেকুৱা কথা এইটো হয় খোৱাৰ পিছতে ক'ব পাৰি কি কৈছ বুজিব নাই আকৌ কোৱাচোন মানে চব্জিবিলাক শেষত পোৱাৰ কাৰণে মই ফাৰ্ষ্টত অ' তুমি একদম মস্ত চালাক আগৰ পৰাই চালাক তুমি ন আৰু মোৰ ভোক লাগছে অ' আৰু আমাৰ তাৱৈ কি খাই আছে অলপ অ' হয় নেকি খাই দিয়ক গাইছ পুৰা বম খানা দি আছে জেৰলটো আমাৰ এই চাওক আমাৰ জেৰলটো হাত দি আছে ভাতৰ কাঢ়ি লৈ মেলি কেনেকুৱা কৰি আছো আমাৰ দাদাই সি মাংস দি আছে পুৰা খাহীৰ মাংস আনিছো এই চাওক আমাৰ চলিকেইটা এই মাত্ৰ আহি আছে ক'ৰবাত ফুৰবা গৈছিল সিহঁতৰ খবৰে নাছিল খাচীৰ মাংস কিহৰ মাংস খাচীৰ মাংস বুলি কৈছে ঐ সিফালে কাঢ়ি দিব লাগে নেকি দাদা এই সিফালে অ ফুৰি আহিলা ভাত দিছে তুমি জলদি বহি যোৱা ভাত দি আছে হয় বহা না না আমি খাইছো নাই খাই লোৱা তোমালোকে আগত খাই লোৱা বহুত কষ্ট কৰিছো না সেইকাৰণে আগতে খাই লোৱা ঐ বহা হেল্ল' গাইজ ফাইনেলি আপোনালোকে এতিয়া দেখা পাব ৰছীৰে বনোৱা স্প্ৰিং দলং আৰু গাইজ এইখনে হৈছে স্প্ৰিং দলং ৰছীৰে বনোৱা আৰু গাইজ আপোনালোকক নেক্সট ভিডিঅ' এই দলংখনৰ ভিডিঅ' দেখাম আৰু ঝৰ্ণা আছে ঝৰ্ণাখনৰ ভিডিঅ' দেখাম আৰু পৰৱৰ্তী ভিডিঅ' চোৱাৰ কাৰণে ইউটিউবৰ পৰা চাই থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ফেচবুকৰ পৰা চাই থাকিলে ফ'ল' কৰি থৈ দিব জয় আই অসম।